बिटिआरनि थागिबि रायजो राजाफोरनि थाखाय मोनसे गोजोनथाव खौरां। गोजोनथाव खौरांआ बेनो जे हादराव संबिजिरनि 125थि संशोधन एबा सोदांनो थांगासिनो दं। गिबि खेबनि थाखाय सा सानजा भारतनि गंजिथा काउन्सिलफोरनि गाहाय खुंगिरिफ्रा जथाय हादरनि नखर मन्त्रि अमित शाहजों मैया संबिजिरनि 125थि सोदांनायनि सायाव गुवारै सावरायलायदों। थारैनो बे सावरायलायनाया जारिमिनारिनि मोनसे सावरायमेल होनना बुंनो नांगोन। मानोना बेफोरबायदि सा सानजा भारतनि गंजिथा काउन्सिलफोरनि गाहाय खुंगिरिफ्रा जथाय सिगाङाव सावरायफेराखैमोन। फै जों मिथिना लानि संबिजिरनि 125थि सोदांनाय बिलाव मा मुलाम्फा जागोन सा सानजा काउन्सिलफोरनि थाखाय। जानुवारि 2019 मायथाइयाव रांखान्थि आयोग आरो संबिजिरनि 6थि फारिलाइजों सोमोन्दो थानाय राहाफोरखौ सोदांनो थाखाय रायजो सभायाव संबिजिरनि 125थि सोदांनाय बिल 2019 खौ थिसननाय जादोंमोन। 6थि फारिलाइया आसाम, मेघालय, त्रिपुरा आरो मिजोराम रायजोफोरनि थागिबिसा ओनसोलफोरनि खुंथायजों सोमोन्दो दं। बे बिला रांखान्थि आयोग आरो संबिजिरनि 6थि फारिलाइजों सोमोन्दो थानाय राहाफोरखौ सोदांजागोन। रायजो रांखान्थि आयोग बे बिला जिल्ला, गामि आरो नोगोर खुंथाय गौथुमफोरनि राङारि थासारिखौ नायबिजिरनो थाखाय बेफोर रायजोफोरनि थाखाय मोनसे रांखान्थि आयोग थिसननायनि राहा खालामदों। थामहिनबा बे बिलनि गेजेरजों सा सानजा भारतनि काउन्सिलफोरा जौगाथायनि थाखाय रांखान्थियारि बिथिंजों थोंजों मिरुनिफ्राय गोहो मोननो हागोन। माबे काउन्सिलफोरा बे मुलाम्फाखौ मोननो हागोन काउन्सिलफोर बुङोब्ला फारियै आसामनि डिमा हासाव अट'नमास काउन्सिल, कार्बि आंलं अट'नमास काउन्सिल आरो बड'लेण्ड टेरिटरियेल काउन्सिल, मेघालयानि खासि हिल्स अट'नमास काउन्सिल, जयन्तिया हिल्स अट'नमास डिस्ट्रिक्ट काउन्सिल, गार' हिल्स अट'नमास डिस्ट्रिक्ट काउन्सिल, मिजोरामनि साकमा अट'नमास डिस्ट्रिक्ट काउन्सिल, लाई अट'नमास डिस्ट्रिक्ट काउन्सिल, मारा अट'नमास डिस्ट्रिक्ट काउन्सिल, त्रिपुरानि त्रिपुरा ट्राइबेल एरिया अट'नमास डिस्ट्रिक्ट काउन्सिल। गासै 50 काउन्सिलफोरा बे सुबिदाखौ मोननो हागोन। मैयानि सावरायलायनायखौ जोबोद ओंथिगोनां जादों होनना बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ रोखा बुंथियो। আজি এটা ঐতিহাসিক দিন। গোটেই উত্তৰ পূৰ্বাঞ্চলৰ 6 শিডিউল কাউন্সিলৰ CM সকল আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ মহাৰাজ প্ৰদীপ ডাঙৰীয়া আমি একেলগে থাকি আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহজীক আমি লগ কৰিছোঁ আৰু প্ৰায় সকলোৰে ইছ্যুটো একে 6 শিডিউলটো ষ্ট্ৰেংথেন কৰিব লাগে। ইয়াত এডমিনিষ্ট্ৰেটিভ, ফাইনেন্স আৰু বিভিন্ন যি ছাবজেক্টবিলাক আছে এইটো আৰু অলপ ষ্ট্ৰেংথেন কৰিব লাগে, এইটো লৈ পেলাই আলোচনা হৈছে। আৰু গৃহমন্ত্ৰী ডাঙৰীয়াই আমাক খুব ভালকৈ বুজাইছে আৰু তেখেতে এটা কমিটিও বনাই দিছে আৰু সেই কমিটিয়ে এমাহৰ ভিতৰত বিভিন্ন গ্ৰুপছৰ লগত কনচাল্ট কৰিব আৰু কনচাল্টেশ্যন কৰি পেলাই এটা নিৰ্ণয়ত আহিব। আৰু আমি এইটোকে বিচাৰিছিলোঁ আৰু তেখেতে খুব ভালকৈ কৈছে এইটো যি দলৰে নহওক বা যি চৰকাৰৰে কমিটমেণ্ট নহওক, কিন্তু আজি যিটো ভাৰত চৰকাৰ আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত সেই চৰকাৰখনে আমাৰ প্ৰব্লেমবিলাক ছল্ভ কৰিব। আৰু আমিও ভাৰতীয় মানুহ হিচাপে আমি বিচাৰিছোঁ যে ভাৰতৰ সাংবিধানিক ব্যৱস্থাৰ ভিতৰত যিহেতু 6 শিডিউলটো বনোৱা হৈছে, এই 6 শিডিউলৰ বাকী থকা সৰু সুৰা প্ৰব্লেমবিলাক ছল্ভ কৰি দিলে ভালকৈ অনাগত দিনত এই 6 শিডিউল অঞ্চলত বসবাস কৰা মানুহবিলাকে ইহঁতৰ শিক্ষা, দীক্ষা, কালচাৰ, লেংগুৱেজ চব প্ৰটেকশ্যন, প্ৰিজাৰ্ভেশ্যন চব কামটো ভালকৈ কৰিব পাৰিব। গতিকে আমি খুব সুখী হৈ গৃহমন্ত্ৰী ডাঙৰীয়াক লগ পাই আৰু আমি অনাগত দিনত তেখেতে যেনেকৈ আজি এটা মাৰ্গদৰ্শন কৰিছে বা যি কথা চিন্তা কৰিছে সেইটো আমি আগুৱাই লৈ যোৱাৰ কাৰণে সকলো একত্ৰিত হৈ বাট চাই থাকিম। 125th এমেণ্ডমেণ্টত কি আচলতে বিচৰা হৈছে, বেছিক মেইন পইণ্ট কি আপোনালোকে ৰেইজ কৰিছে? চব কাউন্সিলটো 6 শিডিউলৰ আধাৰত বনোৱা হৈছে, কিছুমান সুবিধা অসুবিধা তাত আছে। এইখিনি কথাই 125th এমেণ্ডমেণ্টত কিছুমান সৰু সুৰা কথা আছে, যিটো নেকি BTCত যদি কিবা এটা আছে, কাৰ্বি আংলঙত কিবা এটা আছে, আমাৰ ইফালে মেঘালয়ত কিবা এটা আছে, ত্ৰিপুৰাত কিবা এটা আছে, এই গোটেই প্ৰব্লেমছবিলাক একেলগে লৈ পেলাই 125th এমেণ্ডমেণ্টটো হ'ব। চ' পিছত আপোনালোকক মই 1-to-1 আলোচনা কৰিম, কিন্তু আজি আমি সকলো আনন্দিত হৈছোঁ যিহেতু ইয়াত আমাৰ খাচী কাউন্সিলৰ চিফ ডাঙৰীয়া আছে, কাৰ্বি আংলঙৰ পৰা আছে, লাই, মাৰা, চাকমা চব সকলো ইয়াত আছে, আমাৰ ত্ৰিপুৰা। চ' একেলগে আমি আছোঁ আজি। গতিকে
খাদ্যহতে তেনেকুৱা মিটিং কেতিয়াও হোৱা নাছিলে আজিৰ মিটিংটো ঐতিহাসিক যোৱা 50 বছৰত এনেকুৱা একেলগে শিখসকল লগ লাগি নেতাসকল লগ লাগি গৃহমন্ত্ৰীক 6 শিডিউল কাউন্সিলৰ ইস্যুটো তেনেকুৱা লগ পালা হৈছে নে নাই মই নাজানো কিন্তু আমি জনা হোৱাৰ পৰা আজিয়ে প্ৰথম তেনেকুৱা মিটিং হৈছে আৰু গৃহমন্ত্ৰী ডাঙৰীয়া খুব পজিটিভলি কথা পাতিছে কিমান সময় আপোনালোকৰ এই মিটিং চলিছিল বহুত সময় পাতিছোঁ আমি হাফ এন আৱাৰ পাতিছোঁ আমি আধা ঘণ্টাতকৈ বেছি পতা হৈছে থেংক ইউ